হেল্ল' মই প্ৰণৱ মই আজি বনাবলৈ লৈছোঁ ষ্টিম ফিছ ভাপত দিয়া মাছ এই ৰেচিপিটো একেবাৰে সিম্পল ইজি আৰু এটা হেলদি ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ চাওকচোন আহক মই কেনেকৈনো বনাওঁ যদি আপোনালোকক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু সাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বিলাক পাই থাকে ডাঙৰ কুৰি মাছ দুজনী লৈছোঁ আৰু মই এনেকৈ কাটি লৈছোঁ সৰু সৰুকৈ ৰেপি কাটি লৈছোঁ যাতে তেজটো ভিতৰলৈকে গৈ পায় তাৰ পৰা বৰলীয়া মাছ সৰু বৰলীয়া মাছ লৈছোঁ আপোনাৰ এপোৱামান লৈছোঁ পিঁয়াজ কাটি লৈছোঁ সৰু সৰু কৰি আৰু ধনিয়া লৈছোঁ সৰু সৰুকৈ কাটি লৈছোঁ আদা পিচি লৈছোঁ লচুন পিচি লৈছোঁ বগা সৰিয়হ পিচি লৈছোঁ হালধি লৈছোঁ নিমখ লৈছোঁ মিঠাতেল লৈছোঁ তাৰপৰা নেমু লৈছোঁ কলপাতখন গৰম কৰি লৈছোঁ নহ'লে ফাটি যায় এনেকৈ কলপাতখন দুইটা চাইডে সেকি লৈছোঁ অলপ পানী গৰম কৰি দিছোঁ বৰলীয়া মাছ লৈছোঁ বৰলীয়া মাছ নিমখ আধা চামুচ লৈছোঁ হালধি আধা চামুচ সৰিয়হ 1 চামুচ নহৰু 1 চামুচ আদা 1 চামুচ তেল 1 চামুচ নেমু অলপ লৈছোঁ আৰু ভালকৈ মিক্স কৰি ল'ম যাতে টেষ্টটো ভিতৰলৈকে গৈ পায় মিক্স কৰি পিঁয়াজ এটামান ধৰি লওক 3টা পিঁয়াজ কাটিছিলোঁ এটামান দি দিছোঁ ইয়াত আৰু ধনিয়া পাত অলপ দি দিছোঁ গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম পাত দুখন লৈছোঁ দুটা ছাইডৰ পৰা পাতকেইখন এনেকৈ কৰি ল'ম দুটা ছাইডৰ পৰা আমি ফ'ল্ড কৰি ল'ম তাৰপৰা এটা ছাইড এইফালে কৰি আকৌ এটা ছাইড উল্টাফালে কৰি দিম তাৰপিছত ভালকৈ বান্ধি দিম যাতে হিটটো বাহিৰত ওলাই নাযায় হৈ গ'ল ডাবল কৰি দিম টাইটকৈ বান্ধিব লাগে যাতে হিটটো বাহিৰত ওলাই নাযায় তো আমাৰ ৰেডি হৈ গ'ল ডাঙৰ মাছত এটা ইনগ্ৰিডিয়েণ্টছ এড কৰি দিছোঁ ইয়াত মই পেষ্ট এটা বনাই লৈছোঁ আপোনাৰ হালধি আধা চামুচ লৈছোঁ ৰেড চিলি পাউডাৰ 1 চামুচ লৈছোঁ ইয়াত অলপ পানী দি দিম পানী দি ভালকৈ মিক্স কৰি দিম এড কৰি যাতে মাছৰ লুকছটো কালাৰটো দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে ইয়াত মই ৰেড চিলি পাউডাৰটো মই এড কৰি দিছোঁ
নিমখ আধা চামুচ লৈছোঁ তাৰপৰা নহৰু লৈছোঁ আধা চামুচ আদা লৈছোঁ আধা চামুচ বগা সৰিয়হ লৈছোঁ 1 চামুচ মিঠাতেল লৈছোঁ আধা চামুচ তাৰপৰা নেমু লৈছোঁ নেমু অলপ চিপি দিছোঁ ভালকে মাছাজ কৰি দিম এতিয়া যাতে টেষ্টটো ভিতৰলৈকে গৈ পায় এড কৰি দিম পিঁয়াজ এটামান দিছোঁ তাৰপৰা ধনিয়া কাটা ধনিয়াখিনি দি দিলোঁ এতিয়া দুখন পাত লৈছোঁ ডাঠ কৰি লৈছোঁ আৰু দুটা ছাইডৰ পৰা এনেকৈ বন্ধ কৰি আকৌ এটা সাইড এনেকৈ ফোল্ড কৰি দিম আৰু এটা সাইড আকৌ এনেকৈ উল্টা ফালে কৰি দিম এই বান্ধি দিছোঁ টাইটকৈ বান্ধি দিব লাগিব যাতে ষ্টিমটো যাতে বাহিৰত ওলাই নাযায় বস এতিয়া পানীখিনি ভালকৈ বইল আহি গৈছে বহাই দিছোঁ ভালকৈ বহাই দিছোঁ এতিয়া মিডিয়াম ফ্লেমত ৰাখি ল'ম আৰু 15 মিনিটৰ কাৰণে আমি ঢাকি ৰাখিম এইটো 15 মিনিটৰ কাৰণে বন্ধ কৰি ৰাখিম সৰু মাছখিনি 15 মিনিট হৈ গৈছে আমাৰ বৰলীয়া মাছখিনি আপোনাৰ 15 মিনিট হৈ গৈছে কুৰি মাছ কেইজনী দি দিছোঁ কুৰি মাছ দুজনী 15 মিনিটৰ কাৰণে ঢাকি ৰাখিম মিডিয়াম ফ্লেমত ৰাখিছোঁ এতিয়া 15 মিনিট হৈ গৈছে আমাৰ কুৰি মাছ ৰেডি হৈ গ'ল এতিয়া খুলিবলৈ লৈছোঁ বৰলীয়া মাছ এই আমাৰ বৰলীয়া মাছ আপোনালোকৰ কাৰণে বৰলীয়া মাছ এতিয়া মই খুলিবলৈ লৈছোঁ কুৰি মাছ বহুত গৰম দেই
আমাৰ কুৰি মাছ কি ধুনীয়া হৈছে দেখিবলৈ আমাৰ কুৰি মাছ। এই আমাৰ কুৰি মাছ আপোনালোকৰ কাৰণে। এই ৰেচিপিটো নিশ্চয় আপোনালোকেও ভাল পাব। আপোনালোকেও বনাওক, খাওক। আৰু ৰেচিপিটো যদি আপোনালোকক ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বিলাক পাই থাকে। থেংক ইউ।